নাভাবিবা তোমাক মই পাহৰিলোঁ বুলি, আৰু ভুলতো নাভাবিবা তোমাক মই এৰি দিম বুলি। সেইটো কাৰণে আজি মনটোক বুজাই আকৌ এবাৰ ক'ব লৈছোঁ তোমাক মই যেতিয়া প্ৰথমবাৰ দেখিছিলোঁ তেতিয়াই মোৰ মনটো তোমাৰ হৈ গ'ল। ভাবিছিলোঁ কম বুলি, কিন্তু আজিকালি কওঁতে দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। শুন, সেই আজি 440 ভল্টেজৰ শ্বট খাই আৰু অলপ সাহস গোটাই ক'ব লৈছোঁ মই তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ ছ' মাছ। মানুহে কয় না সাগৰৰ সীমা নাই বুলি, সেই তেনেকৈ মোৰ ভাল পোৱা সীমা নাই ইমান ভাল পাওঁ তোমাক। বাকী তোমাৰ ওপৰত কথা শুন, তোমাৰ লাইফ, তোমাৰ চইচ, তুমি কি ভাবা, তুমি কি কৰা, সকলো তোমাৰ ওপৰতে ডিপেণ্ডেণ্ট। হ'লেও ক'ব বিচাৰোঁ মই, আকাশত হ'বও পাৰে বহুত ধুনীয়া তৰা, কিন্তু তোমাৰ মুখনিৰ দৰে নহয়। হ'বও পাৰে ভগৱানে বহুত ধৰণৰ অপ্সৰা বনাইছে, কিন্তু তোমাৰ দৰে নহয়। আৰু সেই চকু জুৰি ভাবোঁ আজি তোমাৰ কাষত গৈ তোমাৰ চকুত চকু মিলাই কথাবোৰ ক'ম বুলি, কিন্তু নোৱাৰোঁ। কি হৈ যায় জানো, তোমাৰ ওচৰত যোৱাৰ লগে লগে দেহাটো নিজে হিৰফিৰ কৰি আহে সেই চকু জুইত চালে মোক এনে লাগে যেন সেই চকু জুইতে যেন সদায় মই ডুবি যাম। ইচ কি ক'মনো সেই কোমল পৰক লাগি থকা উঠনৰ বিষয়ে। এপাহ ফুল য'ত নেকি ভোমোৰা আহি পৰি ৰসবোৰ খায়, যদি ভোমোৰাটো মই হোৱাহেঁতেন। মোৰ নাম মুন। যদি আপোনালোকক মোৰ স্পিচবোৰ ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰিং কৰিব নাপাহৰিব।